এভৰিৱান নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু আজি হৈছে উৰুকা আৰু এইবাৰ বিহু আমাৰ ঘৰত বহুত ঠাণ্ডা মানে একচুয়ালি বাও নাই আৰু মাও একদিন বহুত ব্যস্ত ভাওনা ৰিহাৰ্সেলত মাহতৰ ভাওনা আছে 25-26ত গতিকে মাও সময় পোৱা নাই একো আয়োজন কৰিবলৈ বিহুৰ বাবে আৰু মই যিমান পাৰো চেষ্টা কৰিছো মই ইমান এক্সপাৰ্ট নহয় এইবিলাকত কিন্তু আৰু মোৰ ফালৰ পৰা যিমান হয় আজি ৰাতিকে আমাৰ ভোজ ভাত খোৱা হ'ব আৰু এতিয়া মই কেক এটাকে বনাও বুলি ভাবিছো গতিকে বনাই লওঁ আৰু যেহেতু এগলেছ কেকটো সকলোৱে খাব পাৰিব আৰু বিহু বুলি ধুনীয়াকৈ মেখেলা চাদৰযোৰো পিন্ধি ল'লোঁ এনেতো আমাৰ পিন্ধাই নহয় গতিকে বিহু বুলি পিন্ধি লৈছোঁ আৰু ধুনীয়াকৈ এতিয়া বনাওঁ হওক কেক যিহেতু কেকটো এগলেছ বনাইছোঁ মই গতিকে মই লৈ লৈছোঁ ময়দা পিঠাগুড়ি চেনি গাখীৰ ৰিফাইন ভেনিলা পাউডাৰ তাৰপিছত বেকিং সোডা আৰু শেষত মই দি দিছোঁ কল চাওচোন এতিয়া কি হয়গৈ কেকটো কেৰাহীতে পাতি দিওঁ বুলি ভাবিছোঁ যেহেতু মাইক্ৰৱেভটো বাৰ কিচেনত আছে আৰু মই আনিবলৈ যাবলৈ লাগিছে গতিকে কেৰাহীতে পাতি দিওঁ আৰু হৈ গ'ল লগতে এতিয়া মাংস বনাব লৈছোঁ মাংস আছিলে অকণমান আছে আৰু কেইপিছমান যিহেতু মাহঁতটো নাই মা আৰু ভাইটি ডিব্ৰুগড় গ'ল এতিয়া ভাত খোৱা মানুহ মই ৰোৱান আৰু দেউতাই গতিকে আমাৰ কাৰণে মাংস বনাব লৈছোঁ কি পোৱা 3 পোৱামান হ'ব 3 পোৱা মাংস বনাব লৈছোঁ আৰু দেউতাৰ কাৰণে মাছ বনাই দিম এতিয়া ধুনীয়াকৈ এটা ৰেচিপি বনাওঁ এইখন মাংসতে এই মাংস বনোৱা ভিডিঅ'টো লিংক হিচাপে শ্বেয়াৰ কৰিম ইনষ্টাগ্ৰাম বা ফেচবুকত চাব দেই এইকেইটা বনাই লওঁ এইফালে মাছ ফ্ৰাই কৰি আছোঁ যে মাছ ফ্ৰাই কৰি আছোঁ তাৰপিছত এইফালে দাইল বনালোঁ এইফালে আছে জিলিমিলি আলু ভাজি কেকটো চাওঁ কেকটো ধুনীয়াকৈ ফুলি উঠিছে আৰু অলপ দেৰি টাইম লাগিব অলপ মাহঁত ডিব্ৰুগড়ৰ পৰা আহি পালেহি আৰু ভাত চাত খাই উঠি দুইজনী এতিয়া নাৰিকলৰ লাড়ু বনাই আছোঁ আৰু মই ভাল পাওঁ নাৰিকলৰ লাড়ু বনাই আৰু দুইজনী মিলি বনালে একেলগে বেছি সময়ো নালাগে খুব কম সময়ৰ ভিতৰতে হৈ যায় আৰু এইফালে মোৰ কেকটো ৰেডি হৈ গ'ল কেনেকুৱা বা হয় খাবলৈ এতিয়া ইয়াতে উলিয়াই লওঁ এনেকৈ নহয় নহয় এইটোহে দিয়ে নাই এনেকৈ থাকক দিয়া আইচিং কৰিলেতো তুমি এইটো চাইডে দিব লাগিব ন প্লেইন চাইজটোৱে দিয়ে আইচিং কৰিলে এতিয়া আইচিং নকৰোঁ বাৰু প্লেইন কেকে বনাইছে দিয়াচোন কাটা কেনেকুৱা হয় টেষ্টটো কৰা হেপী বাৰ্থডে কৰা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু হেপী বাৰ্থডে ডিয়াৰ আইতা হেপী বাৰ্থডে টু ইউ চকলেট কেক একো চকলেট কেক নহয় অ' চকলেট কেক মামখিনি ভৰাই লওঁ ইয়াত কি দিছিলোঁ তুমি ক'বা চিক্ৰেট বস্তু এটা দিছোঁ মই নাজানো নহয় তুমি কি দিলা আকৌ কিবা দিছোঁ আৰু খাই পেলাই কোৱাচোন কি দিলোঁ কিহৰ কেক হয় কলৰ কেক কল বাহ কেনে গম পালা ধুনীয়া টেষ্ট দিছে ভাল হৈছে একদম লেটেষ্ট এতিয়া আমি যাবলৈ ওলাইছোঁ ভোজ ভাত খাবলৈ খুৰাহঁতৰ ঘৰলৈ ভণ্টি মাহঁত গ'লেই এতিয়া আমিখিনি যাওঁ পোৱালিখিনি মই পোৱালিখিনি ডাঙৰখিনি গ'লেই বাৰু মাহঁত এতিয়া কেইটা বাজিলে 7টা বাজিছে আমি যাওঁ আৰু লাহেকৈ তাত গৈ লগ পাই আছোঁ ওচৰতে আছে খুৰাহঁতৰ ঘৰ খোজকাঢ়ি যাম পালেহি খুৰাহঁতৰ ঘৰ গান বাজি আছে এইফালে মানুহবিলাকে দেখিবলৈ পাৰে কি পালি ন এইখন আছে পুৰা মাংস আৰু আহিয়ে তাই পুৰা মাংস মাছ এইটো কি বনাইছে সৰিয়হৰ মাছ কোনে বনাইছে হেপী বিহু
Happy Bihu. Happy Bihu, Mama. Thank you, same to you. Thank you. Happy Bihu. এইখিনি খাচী মাংস বনাই আছে মায়ে বনাই আছে খাচী মাংস উৰুকা হেপী বিহু Happy Bihu. হেপী বিহু Mama. Happy Bihu. হেপী বিহু থেংক ইউ Happy Bihu. Thank you. মানে খুৰীয়ে বনাই আছে মিক্স চব্জি খুৰীয়ে বনাই আছে এতিয়া ভাত খাবলৈ লৈছোঁ আৰু এইফালে ভাত লৈ লৈছোঁ তাৰপিছত এতিয়া মুড়ি ঘণ্ট মাছৰ মাথা মই লৈ লৈছোঁ মই নিজে লৈ লৈছোঁ খাচী মাংস আছে এইফালে মিক্স চব্জি লৈ ল'লোঁ দাইল ফ্ৰাই মাছো এক পিচ লৈ লৈছোঁ মাছৰ তৰকাৰী আছে কিন্তু মই নাই লোৱা যিহেতু ৰাতিৰ খানা এইফালে মাংস আছে গতিকে খাওঁ আৰু এইফালে পনীৰো অকণমান টেষ্ট কৰোঁ বুলি লৈ লৈছোঁ খাই বৈ উঠি সকলোৱে আমি এপাক এপাক নাচিলোঁ আৰু এইফালে আমাৰ তামুলী ঘৰৰ বোৱাৰীসকল একদম ৰখিবই পৰা নাই এজনী এজনীকৈ ওলাই আহিছে পূৰা ধুনীয়াকৈ কপিৰাইট লাগিব বুলিয়ে মই অলপ ফাষ্ট কৰি দিছোঁ কিন্তু সঁচাকৈ তেওঁলোকে বহুত ভালকৈ নাচিছিলে অলপ জমনি হ'ল বাৰু কিন্তু উপায় নাই কি কৰিব যিহেতু কপিৰাইট লাগিলে মনিটাইজ নহয় গতিকে অলপ ফাষ্ট কৰি দিবলগীয়া হৈছে গুড মৰ্ণিং সকলোলৈকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ পথাৰতে জ্বলোৱা হৈছে মেজি আৰু তাতে আমি যাবলৈ ওলাইছোঁ সকলোখিনি ওলাই মেলি যাওঁ আৰু তাতে লগ পাই আছোঁ সকলোকে দেখুৱাই থাকিম ইয়াতে আমি এতিয়া তামোল পাণ দি সেৱা কৰিবলৈ লৈছোঁ মেজিৰ এই পবিত্ৰ জুয়ে যেন সকলো অসূয়া অমংগল হিংসা বিদ্বেষ আঁতৰ কৰে ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক শান্তি সমৃদ্ধি আনন্দ উল্লাস তাকে কামনা কৰিলোঁ আৰু এইফালে আজি আমাৰ বিহুৰ পিঠাৰ প্ৰদৰ্শন সকলোৱে ধুনীয়াকৈ নিজে নিজে নিজৰ কাঁহী সজাই পৰাই আনিছে আৰু যি বনালে কালি আমি দুঘৰে মিলি ভোজ ভাত খালোঁ একেলগে ঘৰহে মাত্ৰ দুঘৰ কিন্তু পৰিয়াল 10টামান হ'ব আৰু এয়া আমাৰ ভোগালীৰ মেজিটো ডাঙৰে আছিলে এতিয়া জলি সৰু হৈ গ'ল এতিয়া আমি ৰিলছ বনাবলৈ গৈ আছোঁ পথাৰলৈ ভণ্টি আৰু মই পথাৰত বনাওঁগৈ আৰু ৰিলছ চাব দেই সকলোৱে মাঘ বিহুৰ ব্লগটো ইমানেই আছিলে সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যাতে মই আগলৈও নতুন ভিডিঅ' আপোনালোকক উপহাৰ হিচাপে দি থাকিব পাৰোঁ গতিকে আজিলৈ ইমানেই আছিলে পুনৰ নেক্সট ব্লগত লগ পাইছোঁ বাই